নমস্কাৰ আপোনালোক আমাৰ ইউটিউব চেনেল নলেজ আসাম আৰু ফেচবুক পেজ মানৱ জীৱনলৈ স্বাগতম জনাইছো। আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি ভিডিঅ'টি অলপ সাক্ষাৎকাৰ অনুষ্ঠানৰ লগত জড়িত হ'ব। সাক্ষাৎকাৰ বুলি নহয়, আমি এজন অসমৰ উদীয়মান নেতা লগত কথা পাতিম দুটামান কথা। তো আমাৰ লগত আছে আজি ৰুদ্ৰ ভূঞা ককাইদেউ। তো আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। তো আৰম্ভ কৰোঁ ন? প্ৰথমতে আপোনাৰ ঠিকনাটো দিলে ভাল হ'ব, নহয় জানো? নমস্কাৰ, মোৰ নাম ৰুদ্ৰ ভূঞা। মই ধেমাজি চিচি বৰগাঁৱৰ সন্তান আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এই লগত মই 2012 চনৰ পৰা জড়িত আৰু আজি পৰ্যন্ত মই ছাত্ৰ মুক্তি এজন নিষ্ঠাৱান কৰ্মী হিচাপে অসমৰ বিভিন্ন প্ৰান্তত লগতে ধেমাজিতো মই নিজৰ কাম কাজ আৰম্ভ কৰি আছোঁ। হয়, এতিয়া মানে কথা হ'ল কি, মই প্ৰথমতে আপোনালোক এই ৰাজনৈতিক ক্ষেত্ৰখনলৈ এতিয়া নাযাওঁ বাৰু। প্ৰথমতে আপোনাক মই দুটামান সৰু কথা সুধি ল'ব বিচাৰিছোঁ, যিহেতু মানুহৰ জীৱনৰ প্ৰত্যেকজন মানুহৰে জীৱনৰ এটা লক্ষ্য থাকে, নহয় জানো? আপোনাৰো কিবা এটা লক্ষ্য আছে? মোৰ লক্ষ্য জীৱনত এটাই, মই সমাজখন কেনেকৈ পৰিৱৰ্তন কৰিব পাৰোঁ। যেনেকৈ যিখিনি মানুহ প্ৰতিটো মুহূৰ্ততে শোষণ লাঞ্ছনা সন্মুখীন হৈ আছে, তেওঁলোকক কেনেকৈ আমি মুক্তি দিব পাৰোঁ। আচলতে এতিয়া তোমালোকে দেখিবা যে ক'ভিডৰ কাৰণে মানুহৰ মানে যি নথৈ অৱস্থা হৈছে, বহুত দুখীয়া মানুহৰ এতিয়া খাবলৈ নিজৰ ঘৰত চাউল নাই, শাক পাচলি নাই, ৰেচন নাই, আৰু বহু আমাৰ লেখীয়া যুৱক যুৱতীয়ে নিজৰ কৰ্ম সংস্থাপন হেৰুৱাইছে। গতিকে এই কথাবোৰ আমি কেনেকৈ আমাৰ ভাষাৰে আমি তেওঁলোকৰ মনৰ কথাবোৰ আমি চৰকাৰক ক'ব পাৰোঁ। আচলতে এটা কথাত ক'ব গ'লে, এটা প্ৰতিবাদী মন লৈ নিষ্ঠাৰে জনগণৰ সেৱা কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ। সেয়া আপোনাৰ জীৱনৰ লক্ষ্য বুলি আপুনি মানে? সেইটোৱে মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্য, আৰু আশা কৰোঁ যে আমি এদিন সফল হ'ম। আমি অসমত যি এতিয়া তুমি দেখিছা যে আৰু এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে অসমত এতিয়া ধৰ্মক লৈ ৰাজনীতি চলি আছে। মানুহে মানুহৰ প্ৰতি যি আন্তৰিকতা, সেই বস্তুটো দিনক দিনে নোহোৱা হৈছে। গতিকে আমাৰ কথা হ'ল, আমি নিজক মানুহ হিচাপে প্ৰথম চিনাকি দিব লাগে। সকলো জাতি জনগোষ্ঠীৰ বৰ্ণ ভাষা লোকক আমি একেলগে অসম সন্তান হিচাপে আমি কেনেকৈ আগুৱাই নিব পাৰোঁ, তাক আমি পৰিকল্পনা কৰিছোঁ আৰু তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু বৰ্তমান যি ফেচিবাদ বৰ্ণবাদ যি ৰাজনীতি চলি আছে, সেই ৰাজনীতিক আমি প্ৰত্যাহ্বান জনাই অসমত সঁচাকৈ, তোমাৰ যদিও আজি ইণ্টাৰভিউটো ৰাজনীতিক নহয়, তথাপি মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্য তুমি সুধিছা, গতিকে মই ক'ব লাগিব। আৰু আমাৰ লক্ষ্য উদ্দেশ্য সেইটোৱে যে আমি অসমত মানৱতাবাদ প্ৰতিষ্ঠা কৰিব খোজোঁ। সমমৰ্যাদা সম অধিকাৰে আমি এখন সকলোকে জীয়াই থাকিব পৰা এখন সমাজ দিব আমি চেষ্টা কৰিছোঁ। সময় লাগিব, কিন্তু আমি নিশ্চিত এদিন আমি সফল হ'ম। আচ্ছা, আপোনাৰ যিটো লক্ষ্য, সেই লক্ষ্যত উপনীত হওক, শুভেচ্ছা থাকিল। তাৰপিছত কি হয়, প্ৰত্যেকৰে কিছুমান ভাল লগা কাম, ভাল পোৱা কিবা খাদ্য নিশ্চয় থাকে। আপোনাৰো নিশ্চয় আছে। আপোনাৰ কি ভাল লাগে কৰি, কিবা কি খেলি ভাল লাগে, আপোনাৰ মানে হবি কি? নহয়, তোমাক মই প্ৰথমে ক'লোঁ যে মোৰ জীৱনৰ লক্ষ্য উদ্দেশ্য আৰু ভাল লগা, এই সকলো মই ৰাইজৰ মাজত কেনেকৈ নিজক সমৰ্পিত কৰিব পাৰোঁ, সেইটো মোৰ ভাল লাগে। আৰু তুমি খোৱাৰ ক্ষেত্ৰত ক'লা, খোৱাৰ ক্ষেত্ৰতো মোৰ সেই একেটাই, তেনেকৈ বিশেষ নাই। মই ৰাইজৰ মাজৰ পৰা যিখিনি মৰম পাওঁ, ৰাইজৰ মাজত থাকিলে যিখিনি কেতিয়াবা ৰাইজে মৰমত আমাক কেতিয়াবা আহাৰ দিয়ে, সেইখিনি মই প্ৰিয় খাদ্য হিচাপে গ্ৰহণ কৰোঁ। এতিয়া এটা কথা সুধোঁ আপোনাক, প্ৰত্যেকৰেতো সৰুতে জীৱনৰ লক্ষ্যবিলাক বেলেগ থাকে, নে আপোনাৰ সৰুৰ পৰাই এইটো লক্ষ্য জীৱনৰ লক্ষ্য হ'বও পাৰে, সেইটো কথা আপুনি জানিব, মই নাজানো। এতিয়া কথা হ'ল কি, আপুনি এই যে ৰাজনৈতিক ক্ষেত্ৰখন বা আপোনাৰ ছাত্ৰ সংগঠন, এইবিলাক বিষয়ৰ লগত কেনেকৈ জড়িত হ'ল, মানে আপোনাৰ এইবিলাক ধাৰণা মনলৈ কেনেকৈ আহিলে, সেইবিলাক সমান? সেইটো এটা ইণ্টাৰেষ্টিং কথা দেই। তোমাৰ 2011 চনত আমাৰ গাই নদী মথাউৰি ভাঙি যি বানপানী হৈছিল, আৰু সেই বানপানীয়ে সমগ্ৰ বিশ্ব কঁপাই তুলিছিল। বিশ্বৰ বিভিন্ন সংবাদ মাধ্যমত গাই নদীৰ মথাউৰি ছিগি
যি ভয়াৱহ বানপানী হৈছিল এই সন্দৰ্ভত চৰ্চা চলিছিল আৰু কেইবাজনো লোক এই বানপানীৰ মৃত্যু হৈছিল আৰু এই বানপানীৰ ফলত এক প্ৰকাৰে আমাৰ চিচিবঙৰ বিভিন্ন অঞ্চল মৰুভূমিলৈ ৰূপান্তৰিত হৈছিল আৰু এই বানপানীৰ ফলতে আমাৰ কেইজনমান যুৱক প্ৰায় আমি 30জনমান লগৰ ল'ৰা আমি মানুহক সহায় কৰিবলৈ ওলাই গৈছিল আৰু ওলাই যোৱা সময়ত আমি বিভিন্নজনক আমি যি ধৰণে পাৰোঁ আমাৰ নিজৰ পইচাৰে আমি পইচা তুলি মানুহক সহায় কৰিছিলোঁ কাপোৰ কানি ৰেচন যি দিব পাৰোঁ আমি চেষ্টা কৰিছিলোঁ আৰু তাৰপিছত বিভিন্ন মানুহ আমাৰ ইয়াত আহিছিল মানুহবোৰক সহায় কৰিব আহিছিল আৰু এজন গুৱাহাটী ডক্টৰজনে আমাক লগ পাইছিল আৰু তেখেতে আমাক বহুত আৰ্থিকভাৱে সহায় কৰিছিল মানুহখিনিক অন্ততঃ কাপোৰ কানিৰ পৰা ৰেচন পাতি দিয়ালৈকে আৰু তেতিয়া তেখেতৰ আৰ্থিক সহায়ত মানে আমি মানুহখিনিক যিমান পাৰোঁ সহায় কৰিবলৈ আমি সক্ষম হৈছিলোঁ আৰু তাৰপিছত ঠিক কিছুদিনৰ পিছতে আমি দেখা পালোঁ যে অখিল গগৈ বুলি এজন ব্যক্তি আমাৰ গাই নদীত আহিছে কিন্তু আমি তেতিয়ালৈকে অখিল গগৈ কোন আমি নাজানো 2011 চনৰ কথা আৰু বানপানী শুকোৱাৰ পিছত মানুহৰ ক্ষয় ক্ষতি তেখেতে বুজ লগাইছিল তেখেতে মানে পেণ্ট পিন্ধি আছিল পেণ্ট গুচাই হাতত চেণ্ডেল কাৰণ ভালেই গোটেই চেণ্ডেল পিন্ধি যাব নোৱাৰে বালিত ভৰি সোমাই যায় তেনেকুৱা এটা পৰিৱেশ মানে মই অলপ আগত কৈ গৈছিলোঁ যে মৰুভূমি সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছিল আৰু যেতিয়া আহিছিলে আমি এজন সাধাৰণ ব্যক্তি কিন্তু মানুহবোৰে কৈছে অখিল গগৈ আহিছে অখিল গগৈ আমিতো নাজানো কোন অখিল গগৈ এতিয়া মই মোৰ লগৰ কেইজনে সৈতে আমি চাব গৈছিলোঁ অখিল গগৈ প্ৰথমবাৰ আমি দূৰৰ পৰা চালোঁ কিন্তু তেওঁ ওচৰলৈ নগ'ল তেওঁ বহুত ভাল ভাল কথা কৈছিলে মানুহক আৰু মানুহক মানে তেওঁ যেতিয়া মানুহৰ সন্মুখত ভাষণ দিছিলে তেতিয়া আমি বুজিছিলোঁ আমাৰ সমস্যাখিনি আমি এনেকৈ চৰকাৰক ক'ব পাৰোঁ যিহেতু বানপানী হোৱাৰ সময়ত আমাৰ কোনো জনপ্ৰতিনিধি অহা নাছিলে মানুহ হাহাকাৰ হৈ গৈছিলে চৰকাৰে যিমান ৰেচন দিব লাগে তাতকৈ আমাৰ কিছুমান বেচৰকাৰী সংস্থাই আমাক ৰেচন দিছিলে মানুহখিনি আমি যেনেকৈ আমি তেতিয়া হাই ছেকেণ্ডেৰী লেভেলত পঢ়ি আছোঁ আমি যেনেকৈ আমাৰ লগৰখিনি আমি মানুহখিনিক সহায় কৰিছিলোঁ ঠিক তেনেকৈ বিভিন্নজন আহিছে অসংখ্য মানুহ আহিছে কিন্তু চৰকাৰৰ ৰেচন তেনেকৈ অহা নাছিলে আৰু তেতিয়া অখিল গগৈ ডাঙৰীয়া বক্তব্যত আমি অভিভূত হৈছিলোঁ তেখেতৰ কথা বতৰাৰ প্ৰতি আমি আকৰ্ষিত হৈছিলোঁ আৰু ঠিক সেইমতে শেষলৈ তেওঁৰ লগত অলপ কথা পাতিবলৈ পালোঁ আৰু তেওঁ মানে আমাক ক'লে যে তোমালোকে আমাক লগ কৰিবাচোন তেতিয়া আমি সন্ধিয়া গোৱালৰ ৰুদ্ৰ কোঁৱৰ বুলি এজন মানুহৰ ঘৰত তেখেতে আশ্ৰয় লৈছে সন্ধিয়া তাৰপিছত আমি গ'লোঁ 30জনমান ল'ৰা গৈছোঁ আমি সকলোৱে বাইক লৈ গৈছোঁ আৰু তেওঁক লগ কৰিলোঁ তেতিয়া তেওঁৰ লগত কথা বতৰা পাতি তাত খুব ভাল লাগিলে মানে আমি তেতিয়া ইমান সৰু ল'ৰা আমাক ইমান আন্তৰিকতাৰে আমাৰ লগত কথা পাতিছে তেতিয়া ভাল লাগিলে আৰু তেওঁ ক'লে তোমালোকে সংগঠন কৰা নেকি সুধিছে আমি সেইটো কৰা নাই তেতিয়া তেওঁ মানে আমাক জানিবলৈ দিলে যে কৃষক মুক্তিৰ হেৰিয়ত কি কয় আণ্ডাৰতে মানে এটা ভাতৃ সংগঠন জন্ম হ'ব তেতিয়ালৈকে নাজানে যে কি সংগঠন জন্ম হ'ব কি কথা আৰু তাৰ পিছৰ পৰাই ধৰক আমি পঢ়ি থকা ল'ৰা আমি কৃষক মুক্তিক খুব ভাল লাগিলে অখিলদাও গ'ল তাৰপিছত ধৰা অখিলদাক আমি বহুত দিন লগো পোৱা নাই কিন্তু আমি স্থানীয় কৃষক মুক্তি মানুহসকলৰ লগত চিনাকি হ'লোঁ চিনাকি হোৱাৰ পিছত তেখেতলোকৰ কাৰ্যসূচীবোৰ খুব ভাল লাগে তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে যি প্ৰতিবাদ কৰে ক'ৰবাত ৰাস্তা দুৰ্নীতি হৈছে ক'ৰবাত দুখীয়া মানুহে ৰেচন পাব লাগে পোৱা নাই ৰেচন কাৰ্ডৰ দুৰ্নীতি এইবোৰ তেওঁলোকে যেতিয়া প্ৰতিবাদ কৰিলে বা মণ্ডলে যেনেকৈ পইচা লৈ মানুহৰ পৰা কাম কৰি নিদিয়ে এইবোৰ যেতিয়া কৃষক মুক্তিয়ে প্ৰতিবাদ কৰিলে আমি খুব ভাল লাগে আৰু কৃষক মুক্তি মানুহবোৰ সাধাৰণতে দেখিছিলোঁ তেখেতলোকে বহুত কষ্ট কৰি আহে চাইকেল লৈ বহুত দূৰৰ পৰা আহি তেখেতলোকে প্ৰগ্ৰাম কৰে সেইটো আমাক খুব ভাল লাগিছিলে তেতিয়া মই মোৰ লগৰ আৰু কেইজনে আমি যিমান পাৰোঁ আমাৰ নিজৰ পকেটৰ পইচাই তেখেতলোকক সহায় কৰিছোঁ তেখেতলোকক প্ৰগ্ৰেম যদি লয় কিবা এটা দুৰ্নীতিৰ বিৰুদ্ধে আমি বেনাৰখনে বনাই দিছিলোঁ বা তেখেতলোকক আমি চানা কিবা কিবি এইবোৰ যোগান ধৰিছিলোঁ তেনেকৈ আমি সংগ্ৰামী জীৱনৰ লগত জড়িত হ'লোঁ ভাল লাগিলে শেষলৈ যেতিয়া মানে 2012 চনৰ 22 আগষ্টত ছাত্ৰ মুক্তি জন্ম হ'ল জন্ম হোৱাৰ পিছত আমি খুব আনন্দিত হৈছোঁ যে এটা নতুন ছাত্ৰ সংগঠন আৰু সেই ছাত্ৰ সংগঠনটো কৃষক মুক্তি অন্তৰ্গত কৃষক মুক্তি ভাতৃ সংগঠনৰূপে জন্ম লৈছে আৰু আমি সকলোৱে জানো যে কৃষক মুক্তি আপোচবিহীন কাৰো লগত আপোচ নকৰে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে আৰু সেই কৃষক মুক্তিৰ নেতৃত্বত আছে অখিল গগৈ ডাঙৰীয়া আৰু এনেকুৱা এটা আপোচবিহীন সংগঠনৰ আণ্ডাৰত ভাতৃ সংগঠন জন্ম হৈছে আৰু তেতিয়া আমি প্ৰথমবাৰলৈ যোগদান কৰিছোঁ ছাত্ৰ মুক্তিত
তাৰমানে আপুনি যেতিয়াৰ পৰা মানে সংগঠনটো জন্ম হৈছে তেতিয়াৰ পৰা আমি সংগঠনটোৰ লগত জড়িত আৰু আজি পৰ্যন্ত আমি আপোচবিহীনভাৱে সংগঠনটোৰ লগত জড়িত আমি যিমান পাৰো ছাত্ৰ ছাত্ৰীৰ সমস্যাখিনি উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আমি বিদ্যালয় মহাবিদ্যালয়সমূহত যিবোৰ দুৰ্নীতি হৈছে সেইবোৰ উপস্থাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীয়ে কিয় মানে সময়মতে কিতাপ পোৱা নাই চৰকাৰৰ বিভিন্ন আঁচনি থকাৰ পিছতো আমাৰ চৰকাৰী শিক্ষানুষ্ঠানবোৰ কিয় আন্তঃগাঁথনি উন্নয়ন হোৱা নাই আজি যি ধৰণে বেচৰকাৰী শিক্ষানুষ্ঠান বৃদ্ধি হৈছে আৰু বৃদ্ধি হোৱাৰ ফলত আমাৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহ কি ধৰণে দিনক দিনে নিশকতীয়া হৈ গৈছে চৰকাৰে কিয় আজি কিছুমান ব্যক্তিগত শিক্ষাখণ্ডক তেখেতলোকে চৰকাৰৰ আৰ্থিক সাহায্য দিছে কিন্তু আমাৰ চৰকাৰী স্কুলখনত কিয় দিয়া নাই আজি আমাৰ চৰকাৰী স্কুলসমূহৰ যি আন্তঃগাঁথনি উন্নয়ন হ'ব লাগে বাউণ্ডেৰী ব্যৱস্থা হ'ব লাগে খেলপথাৰ থাকিব লাগে সেইবোৰ কিয় নাই এই কথাবোৰ আমি বিগত দিনবোৰত যিমান পাৰোঁ আমি এই ছাত্ৰ সংগঠনত থাকি আমি উপস্থাপন কৰিছোঁ আৰু কিছু কিছু ক্ষেত্ৰত আমি সফল হৈছোঁ হয় আৰু আজিলৈকে কিন্তু আমাৰ যি সমস্যা আমি উপস্থাপন কৰি আছোঁ আমাৰ কলেজ লেভেলতে হওক বা প্ৰাথমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থাতে হওক কিন্তু আমি যি ধৰণে সফল হ'ব লাগে সফল হোৱা নাই কাৰণ চৰকাৰে আমাক সহযোগ কৰা এতিয়া অন্য এটা প্ৰশ্নলৈ আহিছোঁ যিহেতু মানে আপুনি এতিয়া যিখিনি কথা ক'লে সেই কথাখিনি আচলতে এতিয়া বৰ্তমান যিটো পৰিস্থিতি হৈ আছে বা যেতিয়া যিটো চিটুৱেশ্যন এতিয়া বৰ্তমান পৰিৱেশত চলি আছে সেই কথা লগত জড়িতই ৩ নম্বৰ প্ৰশ্নটো আছিলে মানে বৰ্তমান পৰিস্থিতি সম্পৰ্কে আপুনি কিবা এটা ক'ব বুলি আছিলে ৩ নম্বৰ প্ৰশ্নটো ইতিমধ্যে আপুনি সেইখিনি কথা কৈছেই তো সেই প্ৰশ্নটো এৰি দিছোঁ এতিয়া আপুনি এজন এই ছাত্ৰ সংগঠন আৰু ৰাজনৈতিকভাৱে এজন সক্ৰিয় নেতৃবৃন্দ যদিও আপুনি এজন সফল ইউটিউবাৰ বুলি ক'ব লাগিব তো এজন সক্ৰিয় ৰাজনৈতিক নেতৃবৃন্দই এখন এই যে ইউটিউব জগতখনলৈ কেনেকৈ আহিলে সেইটো এটা আচলতে গুৰুত্বপূৰ্ণ কথা তো তাৰ বিষয়ে যদি অলপ কয় নিশ্চয় ভাল নহয় ইউটিউবটো মই আচলতে মোৰ নিজৰ সংগঠনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে মই ব্যৱহাৰ কৰিছিলোঁ আৰু নিজৰ সংগঠনৰ কথাখিনি কেনেকৈ আমি বিশ্বক জনাব পাৰোঁ আমি অসমৰ বিভিন্ন প্ৰান্তৰ সৰ্বস্তৰৰ জনতাৰ মাজলৈ লৈ যাব পাৰোঁ আমি তাৰ কাৰণে ছ'চিয়েল মাধ্যমটো আমি ব্যৱহাৰ কৰিছিলোঁ কেনেকৈ আমি ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম তোমাৰ ইউটিউব এইবোৰত কেনেকৈ আমি মানে আমাৰ কথাবোৰ আমি প্ৰচাৰ কৰিব পাৰোঁ আমি হোৱাটছআপক আমি প্ৰচাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছোঁ বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি সাংগঠনিক কথাবোৰ আমি প্ৰচাৰ কৰিবৰ কাৰণে আমি ইউটিউবটো আমি নিজৰ এটাৰ মানে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব বুলি আমি বাছি লৈছিলোঁ আৰু সেইটো মতে আমি ইউটিউবত আমাৰ সাংগঠনিক যিবোৰ ভিডিঅ' সেইবোৰ আমি দিবলৈ চেষ্টা কৰিছিলোঁ যিমান পাৰোঁ ইউটিউবত আমি দিওঁ আমাৰ যিসমূহ সাংগঠনিক কাৰ্যসূচী থাকে গোটেই অসমৰ মানে বস্তুটো আমি দিবলৈ চেষ্টা কৰোঁ আৰু আমাৰ ইউটিউব চেনেলৰ পৰা গোটেই মানে এনেকুৱা হয় যে আমাৰ বহুত সতীৰ্থ হয় যিহেতু ইউটিউব চেনেলৰ আমাৰ ফোন নাম্বাৰটো থাকে আৰু বহু অসমৰ মানুহে আমাক ফোন কৰে যে আপোনাৰ ভিডিঅ'টো ভাল লাগিছে সংগঠনৰ আৰু বহুত ক্ষেত্ৰত অখিলদাৰ ভিডিঅ' মই দিওঁ আৰু অখিলদাৰ মানে আপোনালোকে জানে এনে এটা গোচৰত তেখেতে দীৰ্ঘদিন ধৰি কাৰাগাৰত থাকিবলগীয়া আছিলে সেইটো কাৰণে অসমৰ যিসকল মানে বহু যুৱক যুৱতী বাহিৰত আছে তেওঁলোকো আমাক ফোন কৰে যে অখিলদা কেতিয়া ওলাব বা সংগঠনৰ কিছুমান কথা অসমৰ কি হৈ আছে এনেকুৱা ধৰণৰ কথাবোৰ তেখেতলোকে ফোন কৰে আৰু তেখেতলোকে আমাক ৰিকুৱেষ্ট কৰে যে দাদা এনেকুৱা ভিডিঅ' দিব বা অখিলদাৰ ভিডিঅ' আপুনি দি থাকিব আমি আপোনাৰ থ্ৰুৱেদি আমি গম পাই থাকোঁ আমি অসমৰ বাহিৰত থাকোঁ কিন্তু আমি অসমক খুব ভাল পাওঁ এনেকুৱা ধৰণৰ কথাটোৰ পৰা আমি ইউটিউব চেনেলটো দিনক দিনে আমি ভিডিঅ' দিবলৈ আৰম্ভ কৰোঁ আৰু বৰ্তমান সফল হৈছোঁ ভিডিঅ' দি আৰু ধৰক যিমান পাৰোঁ আগলৈ দি যাবৰ কাৰণে চেষ্টা কৰিম যিকি নহওক আপোনাৰ ইউটিউব চেনেলটো খোলাৰ যি লক্ষ্য হওক যি উদ্দেশ্য হওক যিকি নহওক চেনেলটো যথেষ্টখিনি আগবাঢ়ি গৈছে সফল হৈছে আগলৈ আৰু আগবাঢ়ি যাওক গোটেই অসমৰ মানুহে চাওক তাৰ কাৰণে শুভেচ্ছা থাকিল এতিয়া ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আপোনালৈ আৰু এটা প্ৰশ্ন তো এতিয়া যিহেতু আমাৰ নিবনুৱা সমস্যা অসমত যথেষ্ট বেছি বহুত যুৱক শিক্ষিত যুৱক ঘৰত এনেই বহি থাকিবলগীয়া হৈছে তো তেনেকুৱা এটা পৰিস্থিতিত আপুনি উঠি অহা যোনখিনি নৱপ্ৰজন্ম দেশৰ যিখিনি ভৱিষ্যত তেখেতসকলক লৈ তেওঁলোকক লৈ কিবা এটা যদি কয় মানে তেওঁলোকৰ উদ্দেশ্যে কি ক'ব চাওক
এইটো যিটো দায়িত্ব যি সময়ত চৰকাৰে ল'ব লাগিছিল এতিয়া ক'ভিডৰ কাৰণে দেশৰ অৰ্থনীতি একেবাৰে থুনুকা চমুকে ক'ব দেশৰ অৰ্থনীতি থুনুকা আৰু যি ধৰণে চৰকাৰে আমাৰ নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰত যি তেখেতলোকে ব্যৱস্থা ল'ব লাগিছিল সেই ব্যৱস্থা নলয় বৰঞ্চ আমাক যিসকল আমাৰ কিছুমান কোম্পানীত আমাৰ নিবনুৱা যুৱক যুৱতীহঁতক খাটি আছিলে তেওঁলোকক বৰঞ্চ মানে কোম্পানীৰ পৰা আঁতৰাই দিয়া আছে আৰু ইয়াৰ মূলতে জগৰীয়া এই চৰকাৰখন কাৰণ চৰকাৰৰ ভুল ৰণনীতি ক'ভিড পৰিস্থিতিৰ লগত চৰকাৰে কি ধৰণে মোকাবিলা কৰিব তাৰ প্ৰতি কোনো ৰণনীতি নোহোৱাৰ কাৰণে আজি আমাৰ এই পৰিৱেশ হৈছে আৰু দ্বিতীয়তে আমি এতিয়া নিজে আৰম্ভ কৰিছোঁ যিহেতু আমিও নিবনুৱা আৰু আপোনালোকে জানে যে আমাৰ সংগঠনত তেনেকৈ পইচা নাই আমি সকলোৱে নিজৰ পইচা দি আমি সংগঠনটো কৰোঁ এতিয়া আমি নিজে আৰম্ভ কৰিছোঁ কিছুমান যিটো গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত গ্ৰাম্য অৰ্থনীতি আমি কেনেকৈ বিকাশ কৰিম আমাৰ নিবনুৱা আমাৰ যুৱক যুৱতীসকলক কেনেকৈ আমাৰ লগত আমি আগুৱাই লৈ যাম কাৰণ এই চৰকাৰৰ পৰা আমি একো আশা কৰিব নোৱাৰোঁ চৰকাৰে বহুত কথা ফুলজাৰি মাৰে কিন্তু আজিলৈকে সমস্যা সমাধান হোৱা নাই আপোনালোকে জানে কিমান এতিয়া পুলিচৰ ইণ্টাৰভিউৰ কাৰণে ল'ৰা ছোৱালীয়ে দৌৰিলে হাজাৰ ল'ৰা ছোৱালী হাজাৰ নহয় লাখ আচলতে তাৰপিছতো চৰকাৰে কিন্তু চাকৰি দিব পৰা নাই কিন্তু তেখেতলোকে ঢেৰ আমাৰ যি কৰ পইচা সেইবোৰ তেখেতলোকে ঢেৰ এডভাৰটাইজ মাৰে চাকৰি হ'ব কিবা হ'ব কিন্তু কাৰ্যটো কিন্তু আজিলৈকে চাকৰি দিব পৰা নাই গতিকে আমি চৰকাৰৰ পৰা আমি একো আশা নকৰোঁ আমি নিজাববীয়াকৈ গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত আমি কিছুমান আমি প্লেনিং কৰিছোঁ আৰু যিটো আপোনালোকে খুব কম সময়ৰ ভিতৰত গম পাব আৰু আশা কৰিম আমি যেতিয়া বস্তুটো আৰম্ভ কৰিছোঁ আমি যিটো ছাকচেছ হ'ম পুনৰ আপোনাক এনেকৈ আপোনাৰ চেনেলৰ জৰিয়তে আমি সমগ্ৰ অসমৰ ৰাইজক দেখাব পাৰিম সেইটো খুব ভাল লাগিব আৰু যিটো আৰম্ভ কৰিছোঁ আশা কৰিম আপোনালোককো আমি লগত লৈ আগুৱাই যাব পাৰিম বাকী কথাখিনি আমি এইটো পিছত পাতিম আপোনালোকক আচ্ছা ঠিক আছে এতিয়া ভিডিঅ'টো যথেষ্ট দীঘল হৈছেগৈ ইমান দীঘলীয়া নকৰোঁ তো এতিয়া বৰ্তমান আমি ৰাজনীতিৰ কথা নহয় আৰু আপুনি যিহেতু ৰাজনীতিৰ লগত জড়িত মানুহ তো ৰাজনীতিৰ কথা অলপ আহিবই তো সেই গোটেই কথাখিনিৰ পৰা আঁতৰি তো মানুহৰ এটা জীৱনৰ সুকীয়া পৰিচয় থাকে সুকীয়া কিছুমান কথা থাকে তো আপোনাৰ দেখিছোঁ আপুনি দেখাত লাগে আপোনাৰ মানে বিয়া চিয়া বয়সো হৈছে তো প্ৰত্যেকৰে মানে সেই বিষয়টোৰ লগত অলপ নহয় অলপ কোনোবাখিনি জড়িত হৈ থাকে তো আপোনাৰ কিবা বিয়া চিয়া কথা ভবা হৈছে নেকি বা আপোনাৰ মানে এনেকৈ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড যদি বিষয়ে অকণমান যদি কয় আচলতে কথাখিনি ক'বলৈ চবে ভাল নাপায় বেয়া পায় হ'লেও মানে ৰাইজে যদি জানে কথাটো ভাল পাব মানে জীৱনটো এনেকুৱা যে ধৰক কিছুমান কথা মানুহৰ জীৱনত এইটো মানে গতানুগতিকভাৱে জড়িত হৈ থাকে আৰু এই পৃথিৱীত আহিছোঁ যেতিয়া পৃথিৱীৰ নিয়মবোৰ পালন কৰিব লাগিব আৰু সকলোৱে জীৱনত ধৰক এই সময়টো আহেই প্ৰত্যেকজন মানুহৰ কাৰণে আৰু এইটো আমাৰ প্ৰকৃতিৰ নিয়ম গতিকে ধৰক সময় আহিব সময় মানে গোটেই বস্তুটো কাৰণ এতিয়া ৰাইজৰ কাৰণে যিহেতু আমি কাম কৰি আছোঁ ৰাইজক লৈ আমি আগুৱাব লাগিব তাৰ মাজতে নিজৰ ব্যক্তিগত জীৱনৰ কথাবোৰ থাকিব সেইটো মই ভাবোঁ সময় আহিব তাৰ মাজতে যদি এনে সৰুকৈ কিবা এটা ইংগিত দিয়ে তেতিয়া মানে অলপ নহয় সেইটোৱে মই এতিয়া ক'লোঁ যে সময় আহিব খুব কম সময়ৰ ভিতৰত মানে কথাটো ভাবিছে আৰু মনে নহয় ভবা নহয় এইটো আচলতে মই কৈছোঁ এইটো প্ৰকৃতিৰ নিয়ম আৰু প্ৰকৃতিৰ নিয়মত আমি সকলোৱে দায়বদ্ধ আৰু দায়বদ্ধতাৰে আমি সকলোৱে আগুৱাই যাব লাগিব সমাজৰ নীতি নিয়মবোৰ আমি কোনো ওলাই কৰিব নোৱাৰোঁ মানে আপোনাৰ মতে জন্ম মৃত্যু বা কোনেও নাজানে আপুনি বিশ্বাস কৰি আছে সেইটো বিশ্বাস কৰোঁ বা যি কি নহওক আপুনি যিটো জগতখনৰ লগত জড়িত হৈ আছে তাত আপুনি সফল হওক আৰু আগবাঢ়ি যাওক ৰাইজৰ কাৰণে কাম কৰক তাৰ কাৰণে শুভেচ্ছা থাকিল তাৰপিছত আৰু হেৰি চেনেলটোৰ কথা কিবা এটা কৈ দিয়ক শেষত সকলোৱে আহ্বান জনাইছোঁ আমাৰ যিমান শুভাকাংক্ষী আছে সকলোকে আমি ক'ব খুজিছোঁ যে এই ভাইটিয়ে যি ইউটিউব জগতখনত আহিছে যিটো ইউটিউব চেনেল এওঁ আৰম্ভ কৰিছে সকলোৱে এই চেনেলটো ফ'ল' কৰক যাতে এওঁ আমাৰ লিখীয়া যি নতুন প্ৰজন্ম আমি ফিল্ডত যি কি কাম কৰি আছোঁ এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকক জনাই থাকিব পাৰে গতিকে সকলোকে অনুৰোধ ভাইটি চেনেলটো ফ'ল' কৰক আৰু আপোনালোকে নতুন নতুন ভিডিঅ' এই চেনেলত পাই থাকিব ধন্যবাদ অৱশেষত দাদা আপোনাক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আপুনি ইমানখিনি ব্যস্ততাৰ মাজত আমাক যথেষ্টখিনি সময় দিলে তাৰ বাবে পুনৰবাৰ আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত আমাৰ চেনেলত এনেদৰে আপোনাক
পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ।